বেদনিধিয়ে দ্বাৰকালৈ যাত্ৰা কৰে। আহক আমি বেদনিধিৰ সৈতে দ্বাৰকালৈ যাত্ৰা কৰোঁ। চলি যাই বেদনিধি দ্বাৰকান গৰে চলি যাই বেদনিধি ৰুক্মিণীৰ পত্ৰখনি লগত ললে বান্ধি দ্বাৰকালৈ যাব কৃষ্ণ গোসাঁই পাব পত্ৰখনি দিব আৰু ভাঙি পাতি কব ৰুক্মিণীৰ মনৰ কামনা কৰা সিদ্ধি কৃষ্ণ গুণনিধি কৃষ্ণ গুণনিধি বেদনিধি ৰুক্মিণীৰ দূত মই কুণ্ডিলৰ প্ৰজা ৰুক্মিণীৰ দূত মই কুণ্ডিলৰ প্ৰজা তোমাৰ পৰম ভক্ত ভীষ্মক ৰাজা বেদনিধি 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 দ্বাৰকান গৰে চলি যায় বৃদ্ধ ব্ৰাহ্মণ বেদনিধি আহি দ্বাৰকাত উপস্থিত হয় আৰু ভগৱানক ক'লে নমো নমো নাৰায়ণ সংসাৰৰ হাৰ নিৰ্বাৰ কৰিও প্ৰভু ৰুক্মিণী হে ৰাম তেওঁ ভগৱানক সকলোখিনি কথা কৈ দিলে যে প্ৰভু কুণ্ডিল নগৰৰ ৰাজকন্যা ৰুক্মিণীয়ে তোমাক প্ৰাণ ভৰি ভাল পাই তোমাৰ চৰণতে আত্মনিবেদন কৰিছে আৰু ৰুক্মিণী স্বয়ম্বৰ পাতিছে তুমি যদি উদ্ধাৰ নকৰা তেতিয়াহ'লে চেদি ৰাজ্যৰ ৰজা শিশুপালে ৰুক্মিণীক হৰণ কৰি লৈ যাব কিন্তু দেৱী হ'লে প্ৰাণ বিসৰ্জন দিব দেৱী হ'লে জীয়াই নাথাকে তুমি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰা প্ৰভু ঋষিৰ মুখত শুনি দেৱী কথা
পাছে প্ৰভু নাৰায়ণ ৰুক্মিণী হৰণ কৰিবাক লাগি হৰিয়ে কৰে যতন। এতিয়া ভগৱানে ৰুক্মিণীক হৰণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে। এতিয়া ৰুক্মিণীক হৰণ কৰিবৰ বাবে তেওঁ দ্বাৰকাৰ পৰা কুণ্ডিললৈ আহিব লাগিব। আহিবলৈতো ৰথ এখন লাগিব। এতিয়া ৰথখনৰ বাঘজৰি কোনে ধৰিব তেওঁ চিন্তা কৰিলে। তেওঁ নিজেনো কেনেকৈ ধৰিব? ন কন্যাকে আনিবনে ৰথকে চলাব? তেওঁ চিন্তা কৰিলে কি ব্যৱস্থা কৰিম এতিয়া। তেওঁ তেতিয়া অকুৰক দায়িত্ব দিলে। স্বজন ভকতৰ এজন অন্যতম ভকত অকুৰ, যে অকুৰ খুৰা তুমি এটা মোৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। মই ৰুক্মিণীক হৰণ কৰিবৰ বাবে মই কুণ্ডিললৈ যাত্ৰা কৰিম, তুমি মোৰ ৰথৰ বাঘজৰি ধৰিব লাগে। তেতিয়া মহাভক্ত অকুৰে পৰম সন্তোষ পালে। লক্ষ্মী সদৃশ ৰুক্মিণীক ঈশ্বৰে উদ্ধাৰ কৰিব, হৰণ কৰিব। সেই ৰথৰ বাঘজৰি অকুৰে ধৰিবলৈ পাইছে, তাতকৈ লাগিছিল। অকুৰে কি কৰিলে? ৰথৰ চকা ঘূৰিছে বায়ুৰ বেগত, কৃষ্ণ কুণ্ডিল পাবগৈ লাগে ৰাতিৰ ভিতৰত। বেলি ওলাবই দেখোন, বেলি ওলোৱাৰ আগত কৃষ্ণ কুণ্ডিল পাবগৈ লাগিব। ইপিনে ৰুক্মিণীয়ে কি কৰিছে? ৰুক্মিণীয়ে কি কৈছিলে বাৰু কওকচোন, মনত আছে আপোনালোকৰ? ৰুক্মিণীৰ চিন্তা হৈছে, বৃদ্ধ ব্ৰাহ্মণজন পঠিয়ালো হয়, পানীত পৰিয়ে মৰিল নি, বাঘে খাই মৰিল নি? ৰুক্মিণীয়ে কান্দি আছে। ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাছা। এই ন কইনা আপোনালোকো যেতিয়া নচলী হৈ আছিলে নহয়, বিয়া দিনাখন এই সখীয়েকসকল নাথাকে জানো? ইগৰাকী সখীয়েক আহিছে, নাকান্দিবাচোন, আহিব নহয় কৃষ্ণ, আহিব আহিব বুলি সখীয়ে বুজা, আহিব আহিব বুলি সখীয়ে বুজা। সখীয়েকসকলে ৰুক্মিণীক কৈছে তুমি নাকান্দিবাচোন, কৃষ্ণ আহিব, কিয় চিন্তা কৰিছা তুমি? তেতিয়া ভগৱান কৃষ্ণই বেদনীক সুধি আহিলে, মুনিবৰ মই দ্বাৰকাৰ পৰা কুণ্ডিললৈ যোৱাৰ প্ৰস্তুতি কৰিলোঁ, তুমি কেনেকৈ আহিলা দ্বাৰকালৈ? বোলে প্ৰভু মই বাটকুৰিবাই আহিলোঁ। এইবাৰ তুমি বাটকুৰিবাই যাব নালাগে, মোৰ ৰথতে তুমি বোলা। ভগৱানে নিজৰ ৰথখনতে বেদনিধিক লৈ ল'লে। বেদনিধিক যেতিয়া তুলিলে, অকুৰক কিহে পায়? আৰু অকুৰে বায়ুৰ বেগেৰে ৰথখন চলাবলৈ ধৰিলে। বিজুলীখন চাৰে ৰথ অকুৰে চলা, কুণ্ডিলে কৰিলে গতি কৃষ্ণ যদুৰা। এতিয়া অকুৰৰ চিন্তা হ'ল যে বেলি ওলোৱাৰ আগত কোনো অপায় অমংগল নোহোৱাকৈ কৃষ্ণক নি কুণ্ডিলত উপস্থিত কৰাব লাগে, নহ'লে ৰুক্মিণী দেৱীয়ে বৰ কষ্ট পাব। কৃষ্ণৰ কথা হ'ল কি, ৰুক্মিণীয়ে মোৰ কথা বৰ চিন্তা কৰিছে, ৰুক্মিণীক উদ্ধাৰ কৰিব লাগে, ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগে। তেতিয়া বেদনিধিয়ে কি ভাবি আহিছিলে? বেদনিধিয়েওতো কিবা এটা ভাবি আহিছে। বেদনিধিয়ে ভাবি আহিছিলে কি জানেনে? সংগে আহে বেদনিধি থৌকি বাথৌ দেহিও। কৃষ্ণ ৰুক্মিণী যদি সঁচাকৈ বিয়াখন হয় অলপ ধুনীয়া হ'বনে? জোৰাও জোৰা পাভৰ জোৰা হ'ব। কৃষ্ণ ৰুক্মিণী নহৈব অপূৰ্ব মিলন, কৃষ্ণ ৰুক্মিণী নহৈব অপূৰ্ব মিলন। বিজুলীখন চাৰে ৰথ অকুৰে চলা, কুণ্ডিলে কৰিলে গতি কৃষ্ণ যদুৰা।
মিলন হয় বৰ অপূৰ্ব মিলন হ'ব এতিয়া কথা এটা হ'ল নহয় কৃষ্ণ যে দ্বাৰকাৰ পৰা কুণ্ডিললৈ আহিব আহোঁ বুলিতো আহিব পৰা নাই ভগৱানে ইচ্ছা কৰিলে সকলোখিনি হয় কিন্তু এটা সময় লাগিব নহয় এতিয়া আমাৰ কি হয় দৰা আহিব বুলি আমি দৰা যে বাটত আদৰণি জনাবলৈ কোনোবাই আগুচা বুলি কয় বাৰু গাঁৱলীয়া ভাষাত বোলে দৰা আগুচিবলৈ ৰখি আছে সেইবুলি নকয় জানো কয়তো কিন্তু আচল কথা হ'ল দৰাক আদৰণি জনাবলৈ ৰৈ থাকে এতিয়া দৰা আহি পোৱাহি নাই ৰুক্মিণী অৱস্থা কি হয় আমাৰ আজি যিটো অৱস্থা হৈছিলে ইয়াৰ পৰা টেলিফোন কৰি আছে কেনি গৈছে গৈ সেই ৰাস্তা নোহোৱা বাট এটাত গৈ ওলালোঁ গতিকে আজিকালি কি হয় আমাৰ গাঁৱতে বিয়া এখন হ'ল গৈছেনে দৰা আহি পোৱাহি নাই গোটেই মানুহৰ মাজত হাহাকাৰ লাগিলে যে 9টা বজাত দৰা আহি পোৱাহি কথা এতিয়া 11টালৈকে পোৱাহি নাই কাৰণ হয় নি আপোনাৰ বিয়াটো হৈছিলে ৰাম তাৰমানে তেতিয়া কথাটো কি হ'ল তেনেকুৱা হয় আচলতে দৰা কি হ'ল সেই বিয়াখনত মানে ৰাস্তাবিলাক বনাই আছে দলং এখন বনাই আছে দৰা আচল ৰাস্তাটো আহিব পৰা নাই যিটো ৰাস্তাই জোৰোণ দিয়ে সেইটো ৰাস্তাই বোলে দৰা আহে সেইটো ৰাস্তাই দৰা আহিব পৰা নাই কিন্তু কন্যাক আকৌ ফোন কৰিলে তুমি চিন্তা নকৰিবা দেৰি হ'লেও আকৌ ইফালেদি ঘূৰি আহিছোঁ গোটেই মানুহে হাহাকাৰ কৰিছে উৰণিৰ তলত কইনাই হাঁহি আছে তেওঁ এনেও আহিবই বুলি কিন্তু এতিয়াহে সেইটো ব্যৱস্থা আছিলে তেতিয়াতো ৰুক্মিণী দিনততো এইবিলাক ব্যৱস্থা আছিলে হেল্ল' কিবা কিবি নাই নহয় ৰুক্মিণী অৱস্থা কি হৈছিলে বাৰু আজি কুণ্ডিল নগৰে আজি কুণ্ডিল নগৰে সুহৰে আজি কুণ্ডিল নগৰে সুহৰে আজি কুণ্ডিল নগৰে সুহৰে কান্দিছে ৰুক্মিণী ভীষ্মক নন্দিনী কান্দিছে ৰুক্মিণী ভীষ্মক নন্দিনী নাহিল যদুমণি স্বয়ম্বৰে নামাতিলে দাদা ৰুক্মবীৰে ও নামাতিলে দাদা ৰুক্মবীৰে আজি কুণ্ডিল নগৰে সুহৰে কান্দিছে ৰুক্মিণী ভীষ্মক নন্দিনী কান্দিছে ৰুক্মিণী ভীষ্মক নন্দিনী নাহিল যদুমণি স্বয়ম্বৰে নামাতিলে দাদা ৰুক্মবীৰে ও নামাতিলে দাদা ৰুক্মবীৰে ৰজা প্ৰজা সকলোকে কৰে নিমন্ত্ৰণ নামাতিলে ৰুক্মবীৰে প্ৰভু নাৰায়ণ এতিয়া ৰুক্মিণী স্বয়ম্বৰ আয়োজন কৰিছে ৰুক্মবীৰে পৃথিৱীত যিমানবিলাক ৰজা মহাৰজা আছিলে সকলোকে মাতিলে যিমানবিলাক বীৰ মহাবীৰ আছিলে সকলোকে মাতিলে কিন্তু ভগৱান শ্ৰীকৃষ্ণক নামাতিলে লেঠাটো তাতে লাগি থাকিলে এতিয়া ৰুক্মবীৰে জানে যে ভগ্নী ৰুক্মিণীয়ে প্ৰাণ ভৰি কৃষ্ণক ভাল পাই পেলাইছে কৃষ্ণৰ কথা পাহৰাবলৈ ৰুক্মবীৰে কি কৰিছে ভণ্টি তুমি কৃষ্ণৰ কথা পাহৰি যোৱা কৃষ্ণৰ কি আছে অন্ধকাৰ পোতাশালত কৃষ্ণ জন্ম হৈছে কংসৰ ভয়ত কৃষ্ণ নন্দৰ ঘৰত ডাঙৰ হৈছে পিতৃ মাতৃৰ পৰিচয় আছে নাই তাকো ঠিকনা নাই মোমায়েকক নিধন কৰিছে জৰাসন্ধৰ ভয়ত আহি সাগৰৰ মাজত দ্বাৰকা নগৰ নিৰ্মাণ কৰি বাস কৰিছে এনেকুৱা কাপুৰ ঘূৰিলে তুমি বিয়া হবা নেকি তুমি চেদি ৰাজ্যৰ ৰজা শিশুপাললৈ বিয়া হোৱা কাৰণ চেদি ৰাজ্যৰ ৰজা শিশুপাললৈ যদি তুমি বিয়া হোৱা ৰাজৰাণীৰ দৰে তুমি থাকিব পাৰিবা ইমান কথাবিলাক কৈছে কিন্তু আই মাতৃয়ে ভাল পোৱা নাই
ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া কোনো প্ৰকাৰে বিয়া নিদিয়ে ইয়াত কোনোবা ককায়েক থাকিলেও চিন্তা কৰিব ভনীয়েকহঁতৰ লগত আলোচনা কৰিব দেই বৰ বেছি দুখ নিদিব ভনীয়েকহঁতক কাৰণ ভনীয়েকহঁতেও মনত দুখ পায় নহয় নাপায় জানো ছাৰ গতিকে ভনীয়েকহঁতৰ লগত আলোচনা কৰিব লাগে বোলে কুবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা কুবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা কৃষ্ণ গুণৰ সাগৰ কৃষ্ণ বিৰোধন কৰ কৃষ্ণ গুণৰ সাগৰ কৃষ্ণ বিৰোধন কৰ ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে যদি কৃষ্ণলৈ ৰুক্মিণীক বিয়া দিয়ে কি হ'ব বাৰু কওকচোন আইতাসকলক কওক কি হ'ব আমি যিটো বিচাৰি ফুৰোঁ নামঘৰলৈ যে যাওঁ কি বিচাৰি ফুৰোঁ তুমি আমাক ভালে ৰাখিবা সুখী কৰি ৰাখিবা ল'ৰা ছোৱালীকেইটা ভালে ৰাখিবা পু বোৱাৰী ভালে ৰাখিবা নাতি নতিয়াল ভাল কৰিবা সেইবোৰ নকয় জানো আপুনি হয় নহয় অৰ্থাৎ আমাক তুমি শান্তিত ৰাখিবা সুখেৰে ৰাখিবা যদি শ্ৰীকৃষ্ণলৈ যদি ৰুক্মিণীক বিয়া দিয়ে সেয়াই হ'ব সকলোৰে ঘৰখন কৃষ্ণ ৰুক্মিণীৰ ঘৰলৈ ৰূপান্তৰ হ'ল ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব সুখৰ ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া কুবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা কৃষ্ণ গুণৰ সাগৰ পাইবা বিৰোধন কৃষ্ণ গুণৰ সাগৰ পাইবা বিৰোধন ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব সুখৰ ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব সুখৰ কাকো বিয়া নিদিয়ে ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া কুবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা কৃষ্ণ গুণৰ সাগৰ পাইবা বিৰোধন কৰ কৃষ্ণ গুণৰ সাগৰ পাইবা বিৰোধন কৰ ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব বন্ধু কৃষ্ণ এই যে ডাঙৰ কথাটো হ'ল আই মাতৃ ৰুক্মিণীক সমস্ত কন্দিল নগৰবাসী মানুহে ভাল পায় তেওঁ মানে ৰাজকন্যাজনী ফটনি নাই অহংকাৰী নহয় সকলো মানুহকে তেওঁ মানুহ জ্ঞান কৰে সেইকাৰণে সকলোৱে ভাল পায় সকলোৱে জানে যে দেৱীয়ে কৃষ্ণ গোসাঁইক প্ৰাণ ভৰি ভাল পায় দেহীও আজি যদি কৃষ্ণলৈ যদি দেৱী বিয়া নহয় কি অৱস্থা হ'ব গাঁওবাসী মানুহে জানে কিন্তু এতিয়া মেকুৰী ডিঙি টিলিঙা কোনে আহিব ৰুক্মবীৰক গৈ কোনে ক'বগৈ ডিঙি কটা যাব লাগিব শিশুপালক কোনে বিৰুদ্ধাচৰণ কৰিব ডিঙি কটা যাব লাগিব তেতিয়া কিন্তু সেই গাঁওবাসীৰ ৰাইজে কি কৰিলে একেমুখে সকলোৱে শিশুপালক গৰিহণা দিছে বোলে শিশুপাল তই নকৰিলি ভাল শিশুপাল মিছাতে পাতি সজা শিশুপাল তই নকৰিলি ভাল শিশুপাল মিছাতে পাতি সজা ৰুক্মিণী হৰিণী লাগি আহিছে গোপাল শিশুপাল তই নকৰিলি ভাল শিশুপাল নকৰিলি ভাল শিশুপাল মিছাতে পাতি সজা শিশুপাল তই নকৰিলি ভাল ৰুক্মিণী কহিবে আহিছে গোপাল
বিষ্ণু